মখাই বিয়া পাতিল ৰচলি ডাঙৰ वेलकम बैक टू माई चैनल। नमस्कार, मैं शब्दारुही आपलोকৰ মাজত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব ভিডিঅ'টো। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱা মানে এতিয়া প্ৰায় 8টা মানে বাজিলে। যিসকল বহুত সোনকালে উঠে সেইসকলৰ বাবে এতিয়া বহুত দেৰি হৈ গ'ল 8টা বজাৰ সময়টো। ময়ো আজি অলপমান উঠা দেৰি হ'ল কাৰণ কালি অকণমান হোৱা খেলি মেলি হৈছিলে। চুলিখিনি ওপৰৰখিনি ফনিয়াই পাছৰখিনি নফনিয়াকৈ এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ জাধলি মাধলিকৈ। আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু শাওণ মাহটো মহাদেৱৰ ভক্তসকলৰ বাবে এটা পবিত্ৰ মাহ আৰু তেওঁলোকে এই মাহটো প্ৰায় ব্ৰতত থাকে বা সোমবাৰকেইটা ব্ৰত কৰে, এনেকুৱা হয়। মোৰো চাগে খোৱা বোৱাবোৰ অকণমান খেলি মেলি হ'ব। যি কি নহওক, মোৰ বহুত কাম আছে। চাকি গা পা ধুই চাকি দিম, তাৰপাছতে বাগানলৈ এপাক যাব লাগিব, পাত ছিঙিছে। তাৰপিছতে ভণ্টিহঁতে আজি বাচ্ছা পাৰ্টি কৰিছে পথাৰৰ মাজত আৰু আজি বহুত বেছিকৈ ৰ'দ ওলাইছে বাহিৰত, দেখিছে বহুত ৰ'দ। নাজানো কিমান কি দেখুৱাব পাৰিম, তথাপিও ষ্টাৰ্ট কৰিলোঁ যেতিয়া ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া চাওক, ৰাতিপুৱাই পাই গ'লোঁ লালমোহনৰ হোম ডেলিভাৰী। বহুত দিনৰ পাছত প্ৰিয় বস্তুটো আৰু আজিৰ দিনটোৰ আৰম্ভণি এনেকৈয়ে। আৰু বলক এতিয়া মই আপোনালোকক এফালে লৈ যাওঁ। চাওক, সেই ভয়ানক ৰাস্তাটোৱেদি মই অকলে গৈ আছোঁ। মই ক'ত গৈছোঁ, কি কথা সকলোবোৰ ক'ম। আগত গৈ পাই লওঁগৈ। চাওক, মই এনেকৈ আহি পাই গ'লোহি পথাৰ। পথাৰ মানুহে ৰুই শেষ কৰিছে, ৰুবলৈ নাই অহা বাৰু। মানে পোৱালি কেইটামানে মোৰ ভাইটি ভণ্টি কেইটামানে আজি পূৰা বাচ্ছা পাৰ্টি কৰি আছে একদম পথাৰৰ মাজত, সেউজীয়াখিনিৰ মাজত। গতিকে সেয়া মই আপোনালোকক দেখুৱাওঁ। সিহঁতি বোলে বহুত মস্তি কৰিছে, মোক পূৰা ফোন কৰি মাতি আছে। অলপ দেৰিকৈ আহিলোঁ, বতৰটো ভাল কৰিছে আৰু মোৰ ক্লাছকেইটাও কৰি হ'ল। ভাবিলোঁ গৈ আহোঁগৈ আৰু সিহঁতি কি কৰি আছে মই দেখুৱাম। সিহঁতৰ ওচৰত এতিয়ালৈকে পোৱাগৈ নাই, ৰখি ল'লোঁ আপোনালোকক কথাখিনি ক'ব। সিহঁতি কি কৰিব ঘৰত অনলাইন ক্লাছ কৰি ভাগৰি গৈছে একদম। যি নহওক, মানুহবোৰক সময়টোৱে এক কৰিছে। সিহঁতিনো চাগে এনেকৈ ক'ত থাকিব পালেহেঁতেন, এতিয়া নতুন কলেজ গ'লহেঁতেন, চবেই নতুন ফ্ৰেণ্ড পালেহেঁতেন। তথাপিও সময়কণে এইটোৱে সুখ দিছে যে চব একলগ হৈ আছে। সেই ল'ৰালিৰ আনন্দ যেন আকৌ উভতি আহিছে। বলক আপোনালোকক দেখুৱাই দিওঁ সিহঁতিনো কেনেকৈ আছে, কি কৰিছে। জুইত ভাত বনাই আছে আৰু ইমানেই বতাহ মাৰিছে, মানে জুই চাগে নুমালে। বলক কিমান মস্তি কৰি আছে ইয়াতে বহি ৰাতিপুৱাৰ পৰা বনাই আছে বেচেৰাকেইটা। আৰু পূৰা ৰ'দ কি বৰষুণটো আহি গৈছে, আহি যোৱাৰ কাৰণে সিহঁতৰ জুই নুমাই গৈছে। ভগৱানে নকৰক ভাত খোৱালৈকে যাতে বৰষুণটো নিদিয়ে। মই বাৰু যামগৈ, বেছি দেৰি নাথাকোঁ, তথাপিও দেখুৱাইছোঁ। সিহঁতি মানে পূৰা গান গাই আছে আৰু গান লগাই পেলাই নাচি আছে। কিন্তু আপোনালোকক মই গানটোৱে সিহঁতি দেখাব নোৱাৰোঁ কাৰণ জানেই নহয় কপিৰাইট লাগি যাব। গতিকে চাই থাকক আৰু যিমানটো দেখাব পাৰোঁ দেখুৱাই দিম। কি হ'ল? ইমান ময়ো সহযোগ। বৰষুণ দি আছে, নেখাওঁ নেকি? থাকিলে বাৰু কেনেকে হ'ব নিজে বাৰু। জানিব লাগিব মানে এইফালে কুকাৰৰ চিটি এইফালে খৰি কাটি আছে। এতিয়া বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে আৰু ইহঁতি কি কৰিব মই গম নাপাওঁ। অকল চাইহে আছোঁ ডাঙৰজনী হৈ পেলাই, একো কৰিব নোৱাৰোঁ কাৰণ চব বৰষুণ দিছে মানে একদম বহুত বৰষুণ পৰিছে। আৰু ইহঁতৰ এইফালে জুই জ্বলি আছে, ভাত বনাই আছে। নাজানো কি হয়, চাই থাকক। বৰষুণ বহুত বেছিকৈ বৰষুণ দিছে আৰু সিহঁতি
অকল বাঁহকেইডাল আছে ওপৰত বহুত বৰষুণ দি আছে আৰু গোটেইকেইটা লাগিছে ভাতত মানে ভাজি বনাবলৈ আছে আৰু মই তিতিছো মোৰ ফোন তিতিছে চব অৱস্থা নাই একদম পিকনিক খাবলৈ অহা মানে ইহঁতৰ লগত আহি মই এতিয়া এনেই মৰিলোহি আৰু ইহঁতি মিছা মিছি মাংস চব ঢাকি ঢাকি ইয়াকটো গোটেই হেৰি লাগিছে কি কয় এইটো বাল্টিঙৰ ভিতৰৰ পৰা ভিডিঅ' কৰি আছো কেনেকুৱা লাগিলে বহুত ভাল লাগিলে বৰষুণত তিতিয়ে আছো মানে আমি যেতিয়া কিবা এটা প্লেন কৰোঁ নহয় এনেকৈ কিবা ক'ৰবাত যাম বা কিবা খাব যাম নহয় এবাৰ দেই ফাকুৱা খেলিলোঁ তাৰপিছত গোটেইখিনি পুখুৰীত আমাৰ বৰপুখুৰী আছে মানে বৰপুখুৰীত গৈ পেলাই ধুবলৈ গ'লোঁ দলঙে সুধি গোটেই পুখুৰীতে সোমাই গ'লোঁ এইবাৰো আমি খাবলৈ লৈছোঁ এয়া গোটেই বৰষুণ এতিয়া সিহঁতে কি কৰে নাজানো খাই মেলে নে লৈ যায় নে থৈ যায় বাট মইতো একদম যামগৈ আৰু এইখনে এতিয়া মই মোবাইল থাকি আছোঁ বৰষুণ এতিয়াও দি আছে মই এতিয়া বেলেগে অনা এইবোৰ বেগ চেগ ল'বলগীয়া হৈছেচোন অৱস্থা বহুত বেয়া মানে তথাপিও মই আপোনালোকক দেখুৱামেই মানে কি হয় ঘৰত খাবগৈ এতিয়া সিহঁতি কাৰ ঘৰত খাই গম নাপাওঁ কিন্তু মই সিহঁতৰ মানে সাৰথি হৈ দিছোঁ আৰু ভণ্টি নাই ভণ্টিক বিচাৰি থাকিলে তাই গুচি গ'লগৈ আৰু এইবোৰ এতিয়া বস্তু পাতি লৈ এতিয়া ঘৰলৈ চব ভাত মানে ইয়াতে সিহঁতৰ কি হ'লে মই কৈছোঁ ভাত বনাবলৈ অহা নিচিনা হ'ল মানে কথাটো সিহঁতি ইয়াত আহিলে বস্তু চস্তু মানে বনালে কৰিলে আৰু এতিয়া ঘৰত খাবগৈ ইহঁতি মানে ইমান দূৰ আৰু চাওক আমি মানে বৰষুণ যেতিয়া দিছে তেতিয়া মানে ঘৰলৈও গুচি যাব নোৱাৰোঁ কাৰণ ঘৰটো আমাৰ এতিয়া আমি য'ত আছোঁ মানে ঘৰটো অলপমান দূৰ হয় তাতকৈ কমেও আধা কিলোমিটাৰতকৈ অলপ কম হ'ব গতিকে আমি বৰষুণত যদি তিতি ঘৰলৈও গ'লোহেঁতেন তেতিয়াও আমি তিতিলোহেঁতেন কাৰণ কিয় এই বস্তুবোৰ থাকি গ'লহেঁতেন নহয় কেনেকৈ নিলোহেঁতেন সেইটো কাৰণে ৰখি দিবলগীয়া হ'ল আৰু এতিয়া আৰু উপায় নাই ঘৰলৈ যাবগৈ লাগিব মই বহুত সাৱধানেৰে গৈছোঁ কাৰণ মই অথনি এবাৰ পৰিলোঁ বহুত বেয়াকৈ আৰু এতিয়া যদি মই পৰোঁ মোবাইলে চবাইলে বেগে চেগে পৰিম সেইটো কাৰণে মানে মই বহুত একদম ভালকৈ আহিছোঁ যাতে মই পথাৰলৈত পৰি নাযাওঁ অথনি মই একদম এনেকৈ ৰোৱাৰ মাজতে ধামকৈ হৈ পৰিলোঁ বৰষুণ দি থাকোঁতে আৰু সিহঁতে ভিডিঅ' কৰিছিলে সেইটো ভিডিঅ' মই নিদিওঁ সেইটো ভিডিঅ' দিব নোৱাৰি নহয় আকৌ নহ'লে মই ভাইৰেল হৈ যাম বহুত বেয়াকৈ পৰিলোঁ চেণ্ডেল থাকিলে বৰষুণ আকৌ আহিছে বহুত ডাঙৰ বৰষুণ আহিছে সেইকাৰণে ভিডিঅ'টো মই ইয়াতে ৰখাইছোঁ এতিয়া আহি আছোঁ আৰু আমি য'ত আছিলোঁ মানে অলপ দূৰ আহিলোঁ বৰষুণটো আকৌ কমিলে ইমানেই মানে মানুহবোৰে ভাবিছে ভূতৰ নিচিনা ৰিয়েক্ট কৰিছে আমাৰ লগত খাবলৈ নোপোৱা মানুহ চবে সুধিছে খোৱাটো হ'লনে নাই একদম গা পা ধুই আজৰি হৈ আহিছোঁ মই ভাবিলোঁ যে ভিডিঅ'টো শেষ কৰি দিওঁ যিহেতু মোৰ বহুত বেছিকৈ ঠাণ্ডা লাগিছে এতিয়া কাৰণে কাপোৰ চাপোৰ ভালকৈ পিন্ধি ল'লোঁ আৰু এতিয়া চকুটো হালধীয়া হৈ গৈছে মোৰ কেলৈ নাজানো হয়তো ৰাতিলৈ গাটো অকণমান বেয়া হ'বও পাৰে যিহেতু বহুত ডাঙৰ বৰষুণ জাকত তিতিলোঁ আৰু সিহঁতৰ যিহেতু বেয়া সময়খিনিত লগত আছিলোঁ ভাবিলোঁ ভাল সময়খিনিও দেখুৱাই দিওঁ সিহঁতি এতিয়া ইয়াতে খাব ঘৰতে যিহেতু তাতে খোৱা নহ'ল সেই বুলি ভাবি ভিডিঅ'টো আকৌ অন কৰিলোঁ শেষে কৰিম আৰু অকণমান চাই থাকক কেৰাহী মাজতো একদম গোটেইখিনি বহি লৈছে আৰু এয়া ভাগ্য ভাল যে সিহঁতৰ বনাই থাকোঁতে বৰষুণটো নাহিলে বনাই হোৱাৰ পাছত আহিলে নহওক য'তেই নহওক যেনেকৈ নহওক আৰু খাবলৈ হ'লগৈ মই যিহেতু নাখাওঁ সেইটো কাৰণে বহি আছোঁ এনেকৈ আৰু বাকী সেইবোৰতে সৰু সৰু সুখ আৰু এনেকৈ আৰু শৈশৱ ৰোমন্থন আৰু এনেকৈ থাকিব লাগিব আৰু এতিয়া পৰিস্থিতিটো যিটো আৰু এনেকুৱা ধুনীয়া ধুনীয়া স্মৃতি সকলোৰে লগত নাথাকে আৰু যিসকলৰ লগত থাকে সেইসকল বহুত বেছি সৌভাগ্যৱান গতিকে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ এইটো ভাল পালে বেয়া পালে লাইক কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই বাই বাই দি দিয়া বাই